আমি গম পালোঁ UPPL-ত যদি থাকে আমি বড়োলেণ্ড অঞ্চলৰ ৰাইজৰ কাৰণে কাম কৰিব নোৱাৰে। UPPL-ত যদি থাকে আমি বড়োলেণ্ড অঞ্চলৰ ৰাইজৰ কাৰণে কাম কৰিব নোৱাৰে। ইয়াৰ কাৰণে আজি BPF-ৰ লগত আমি যোগদান কৰিছোঁ। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যথেষ্ট কাম কৰি আছে, তেখেতে গেৰেণ্টি দিছে। আমি যিটো দেখিছিলোঁ UPPL ডিচিশ্যন লোৱাত মই আগতো কৈছোঁ হেজিটেশ্যন আছিলে। পাৰ্টিৰ ডিচিশ্যনত গভৰ্নেন্সৰ যিটো এডমিনিষ্ট্ৰেশ্যনৰ ডিচিশ্যন এইবোৰ চবতে UPPL দল হিচাপে হেজিটেট কৰে, সাইন কৰাত হেজিটেশ্যন কৰে আৰু ইনএফিচিয়েঞ্চি আমি ক'ব লাগিব গভৰ্ণমেণ্ট চলোৱাত। ইয়াৰ কাৰণে UPPL দলৰ লগত আমি থকা সময়ত আমি গম পালোঁ UPPL-ত যদি থাকে আমি বড়োলেণ্ড অঞ্চলৰ ৰাইজৰ কাৰণে কাম কৰিব নোৱাৰে। ইয়াৰ কাৰণে আজি BPF-ৰ লগত আমি যোগদান কৰিছোঁ। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যথেষ্ট কাম কৰি আছে, তেখেতে গেৰেণ্টি দিছে, গেৰেণ্টি মতে তেখেতে কাম কৰি আছে। আৰু এটা ডাঙৰ উদাহৰণ কি তেখেতে সকলোকে আঁকোৱালি লৈছে আৰু তেখেতৰ গ্ৰেটনেছ মই দেখিবলৈ পাইছোঁ। UPPL গভৰ্ণমেণ্ট চলি থকা সময়ত আপোনাৰ প্ৰমোদ বড়োৱে কেতিয়াও BTC একৰ্ড পালন কৰা নাছিলে, কিন্তু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আহি 27 জানুৱাৰীত যিটো একৰ্ড হৈছে পিচ একৰ্ড, এয়াও তেখেতে পালন কৰিছে আৰু যিবিলাক চিগনেটৰী তেখেতসকলক সম্বৰ্ধনাও জনাইছে। এয়া তেখেতৰ গ্ৰেটনেছ। প্ৰমোদ বড়ো ডাঙৰীয়াই দেৱৰগাঁৱত যিটো আছে বড়োলেণ্ড মাৰ্চেণ্ট মিনিষ্ট্ৰী, তাতো এবাৰো যোৱা নাই 5 বছৰত। ইয়াৰ কাৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যিটো গ্ৰেটনেছ এয়া আমি দেখা পালোঁ আৰু তেখেতৰ দ্বাৰাই বড়োলেণ্ডত পালোঁ। ইয়াৰ কাৰণে তেখেতৰ নাই UPPL দল আপোনালোকে জানে তেখেতসকলৰ যিবিলাক MP নিজকে ৰজা বুলি ভাবে, যিবিলাক MLA নিজকে ৰজা বুলি ভাবে, পাব্লিকৰ লগত নাথাকে। UPPL থাকিব কেনেকৈ? UPPL আৰু নাই। UPPL-ত চিৰাঙত 2জন MP আছে, 2জনে নিজকে ৰাজা বুলি ভাবে আৰু নিজৰ যিবিলাক বুথ কেন্দ্ৰ তাতে তেখেতসকলে হাৰে। এনেকুৱা অৱস্থাত UPPL থাকিব কেনেকৈ? মেৰেংগা ডাঙৰীয়া যি তেখেতে EM আছিলে, তেখেতে নিজৰ কন্যাক চাকৰি দিছে। এনেকুৱা পাৰ্টিক ৰাইজে ভাল নাপায়। ইয়াৰ কাৰণে UPPL-ৰ লগত ৰাইজ নাই আৰু UPPL থকাৰ কোনো প্ৰশ্ন নুঠে।